Hello everyone, welcome back to Healthy Living, Healthy Cooking. আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ যাক আমি থলুৱা ৰেচিপিটো বুলিব নোৱাৰোঁ, কিন্তু ইয়াক মই থলুৱা ৰূপ দিব চেষ্টাহে কৰিছোঁ। আজি মই বনাবলৈ লৈছোঁ জহা চাউলৰ পোলাও আৰু ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। জহা চাউলৰ পোলাওটো খুবেই সোৱাদ লগা হয় কাৰণ জহা চাউলৰ এটা নিজস্ব গোন্ধ আছে। এতিয়া বলকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই অলপ ৰিফাইন তেল লৈ তাতে কেইটামান আলু ভাজি লৈছোঁ। সৰু সাইজৰ আলু হয়, একেবাৰে যেটো গুটি আলু বুলিব নোৱাৰি। আৰু আলুকেইটা আমি ৰঙচুৱা হোৱালৈকে ভাজিম, মানে আধা ভজা কৰি ল'ম। আপুনি ইচ্ছা কৰিলে আলুটো স্কিপো কৰিব পাৰে, কিন্তু আলুকেইটা খাবলৈ খুব ভাল হয় যেতিয়া পোলাওত দিয়া হয়। সেইটো কাৰণে মই আলু কেইটামান মিক্স কৰিছোঁ, মানে এটা বিৰিয়ানী টাইপৰ টেষ্ট আহে ইয়াৰ পৰা। এতিয়া মই আলুকেইটা ভাজোঁতে অকণমান নিমখ দি লৈছোঁ, হালধি মই নিদিওঁ কাৰণ পোলাওত জেনেৰেলি মই হালধি ইউজ নকৰোঁ। এতিয়া আলুকেইটা মই অলপমান যেতিয়া ৰঙচুৱা হ'ব তেতিয়া আলুকেইটা নমাই ৰাখিছোঁ। এয়া দেখিছে আলুকেইটা অকণমান বাহিৰটো ধুনীয়াকৈ কালাৰ এটা আহি গৈছে। এতিয়া সেই একেখন কেৰাহীতে মই তেলখিনি যিখিনি বাকী থকা তেল আছিল সেই তেলখিনিতে দি দিম দুটা ডাঙৰ সাইজৰ পিঁয়াজ। পিঁয়াজকেইটা প্ৰথমতে মই আধা ভজা কৰি ল'ম। এতিয়া মই ইয়াতে দি দিছোঁ 2 চামুচমান আদা বাটা। আদাখিনি অলপ ভাজ খাব লাগে, তেতিয়াহে পোলাওৰ গোন্ধটো খুব ধুনীয়া আহে। নহৰু বেছিকেলি মই পোলাওত ইউজ নকৰোঁ, আপোনালোকে যদি ইচ্ছা কৰে কৰিব পাৰে। এতিয়া মই পিঁয়াজখিনি প্ৰায় একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজিম। ইয়াৰ এটা কাৰণ হৈছে পোলাওত যিটো ৰঙচুৱা ৰং আহে সেইটো পিঁয়াজৰ পৰাই আহে। সেইকাৰণে পিঁয়াজখিনি মই একদম ৰং চেঞ্জ হোৱালৈকে, মানে অকণমান গল্ডেন টাইপৰ হোৱালৈকে ভাজিম। এয়া দেখিছে এনেকুৱা হোৱালৈকে ভাজিব লাগিব, অলপ টাইম লাগে এইটোত। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান চেনি মিক্স কৰিব পাৰে। ইয়াত এতিয়া মই কেইটামান ড্ৰাই ফ্ৰুটছ এড কৰি দিছোঁ। ড্ৰাই ফ্ৰুটছ অৱশ্যে আজি মোৰ ঘৰত বেছি নাছিলে। এতিয়া ইয়াতে ভাজি থোৱা কেইটামান আলু দি দিছোঁ। গোটেইকেইটা আলু অৱশ্যে মই নাই দিয়া। আৰু এনেকৈ ধৰণে ভাজা আলুকেইটা দি পেলাই এতিয়া অলপমান লৰাই দিছোঁ এনেকৈ। আৰু ইয়াৰ পিছতে কাম হ'ব আমাৰ জহা চাউলখিনি দি দিয়া। জহা চাউল মই 3 কাপ লৈছোঁ আৰু পানীত ভাল ধৰণে ধুই লৈছোঁ। এইখিনি ঘৰুৱা জহা চাউল হয়, বজাৰতো ধুনীয়া ধুনীয়া জহা চাউল আজিকালি কিনিব পোৱা যায়। আৰু জহা চাউলখিনি খুব ধুনীয়া এটা নিজস্ব গোন্ধ থাকে, সেইকাৰণে পোলাওৰ টেষ্টটো আৰুৱে বঢ়াই তোলে। সেইকাৰণে মই জহা চাউলৰে পোলাও জেনেৰেলি ঘৰত থাকিলে বনাওঁ। আৰু আমাৰ আগতে ঘৰবিলাকতো আমি সৰু হৈ থকাৰ পৰাই দেখিছোঁ মাহঁতে প্ৰায় আমাক জহা চাউলৰ পোলাওৱে বনাই খুৱায়, কাৰণ খুব এটা ভাল এটা টেষ্ট আহে। আৰু জহা চাউলটো খাব সৰু হয় কাৰণে সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰি। আৰু এতিয়া মই ইয়াতে কেইটামান ফ্ৰ'জেন মটৰ দি দিছোঁ। এতিয়ালৈকে মটৰ বজাৰত ওলোৱা নাই যেতিয়া মই ৰেচিপিটো বনাইছিলোঁ, সেইকাৰণে ইয়াত কেইটামান ফ্ৰ'জেন মটৰে দি দিছোঁ। আপুনি ইচ্ছা কৰিলে ইয়াত ফ্ৰেছ মটৰো দি দিব পাৰে। আৰু এতিয়া মই এনেকৈ ভালকৈ অলপ সময় ভাজিম যাতে গোটেই বস্তুখিনি একেলগে ভাল ধৰণে মিক্স হয়। এয়া দেখিছে খুব ধুনীয়াকৈ ভাজি থাকিলে লাষ্টত তলিত লাহে লাহে লাগিব ধৰিছে পোলাওখিনি। আচলতে পোলাওখিনি আপুনি যিমানেই কেৰাহীত ভাজি ল'ব খাবলৈ সিমানেই সোৱাদ লগা হয়। ইয়াৰ ভিতৰত ভালকৈ চব বস্তু মিক্স হৈ যায়, তেতিয়া পোলাওখিনিৰ টেষ্টটো আৰুৱে বাঢ়ি যায়। আৰু এয়া দেখিছে পিঁয়াজবোৰ লাহে লাহে ব্ৰাউন কালাৰকৈ ওলাই আছে, ইমান ধুনীয়া লাগে এইখিনি সময়তে দেখিবলৈ। ইয়াত এতিয়া মই দি দিছোঁ আৰু কেইটামান বস্তু। প্ৰথমতে মই দি দিছোঁ লং, ইলাচি আৰু ডালচেনি খুন্দা, মই ঘৰতে খুন্দি থৈছোঁ। আৰু প্ৰায় 2 টিস্পুন ঘি দি দিছোঁ। অলৰেডি মই গেছটো অফ কৰি দিছোঁ। আৰু এতিয়া এই গোটেই বস্তুখিনি ভালকৈ মই মিক্স কৰিম। এনেধৰণে যাতে মিক্স কৰি দিম যাতে আমি কুকাৰত দিয়াৰ পিছত এইটো কোনো ধৰণৰ প্ৰব্লেম নহয়। মই আচলতে কুকাৰতে বনাম, প্ৰায় পোলাও বনালে মই কুকাৰতে বনাম কাৰণ সোনকালেও হয় আৰু খুব ধুনীয়াকৈ গোটেই ফ্লেভাৰখিনি কুকাৰৰ ভিতৰতে সোমাই থাকে। আৰু এতিয়া এনেধৰণে মই ভাজি প্ৰায় মোৰ পোলাও ভজা শেষ হৈ গৈছে। আৰু ইয়াত কেইটামান মই গোটা জালুক পেলাই দিছোঁ। আপুনি ইচ্ছা কৰিলে আধা খুন্দা কৰিও দিব পাৰে, কিন্তু মোৰ ছোৱালীজনীৰ কাৰণে মই আচলতে অকণমান এনেকৈ গোটাকৈ দি দিওঁ। এতিয়া এইখিনি মই এটা কুকাৰত ভৰাই দিম কাৰণ কুকাৰত খুব সোনকালে সিজে। এতিয়া মই গোটেইখিনি কুকাৰত ভৰাই দিছোঁ আৰু ইয়াত দি দিছোঁ মই 3.5 কাপ পানী, গৰম পানী দিছোঁ।
3 কাপ চাউল লৈছিলোঁ, সেইকাৰণে 3.5 কাপ পানী দিছোঁ। আপুনি ইচ্ছা কৰিলে পানীৰ পৰিমাণটো নিজৰ আন্দাজ মতে বঢ়াই কমাই ল'ব পাৰে, কাৰণ চাউল লৈও বহুত কথা থাকে। কাৰণ কিছুমান চাউলত পানী কম লাগে, কিছুমান চাউলত বেছি লাগে, নতুন চাউলত কম লাগে, বেছি পুৰণা চাউলত বেছি পানী লাগে। এতিয়া মই ইয়াত দি দিম সোৱাদ অনুসৰি নিমখটো নিজৰ আন্দাজ মতে চেক কৰি চাব। আৰু নিমখটো টেষ্ট কৰা পোলাওত আটাইতকৈ সুন্দৰ উপায় হৈছে অকণমান পানীখিনি চেলেকি চাব। খুব বেছি যদি অতি নিমখীয়া হয় তেতিয়াই আপোনাৰ নিমখৰ জোখটো ঠিকমতে হ'ব, কাৰণ চাউলে বহুত বেছি নিমখটো এবজৰ্ব কৰি লয়। আৰু এতিয়া দেখিছে ধুনীয়াকৈ উতল আহিব আৰম্ভ কৰিছে পোলাওখিনি। আৰু এতিয়া মই ইয়াতে অলপমান মই মাংস বনাইছিলোঁ, মাংসৰ জোল অলপ এড কৰি দিছোঁ। আপুনি ইচ্ছা কৰিলে দিবও পাৰে বা স্কিপো কৰিব পাৰে। আমাৰ ঘৰত বনাইছিলোঁ কাৰণে দি দিছোঁ। আগতে মাক দেখোঁ সদায় মানে এনেকৈ মাংসৰ জোল অকণমান মিক্স কৰি দিয়ে, তেতিয়া খাবলৈ খুব ভাল হয়। আৰু এতিয়া মই এইটো ঢাকন লগাই 2টা হুইচেল অহালৈকে গেছত ৰাখি থ'ম। আৰু এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। কুকাৰটো ভালকৈ ঠাণ্ডা হৈ বহাৰ পিছত মই কুকাৰটো ঢাকন খুলিছিলোঁ আৰু গোটেই পাকঘৰটো এতিয়া বৰ্তমান এটা ধুনীয়া সুগন্ধ ওলাই আছে। এনেকুৱা ধৰণে কেতিয়াবা আপোনালোকেও জহা চাউলৰ পোলাও বনাই খাবচোন। আৰু যদি ভিডিঅ'টো চাই আজি ভাল পালে তেতিয়াহ'লে ইয়াক লাইক কৰক, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক। আৰু আজিলৈ ইমানেই। জয় আই অসম।